হেল্ল' গাইজ, আজি কমিউনিটিৰ পৰা ঘূৰি আহোঁতে এখন মিঠাইৰ দোকান দেখা পালোঁ। চ' আমি তিনিজনীয়ে মিঠাইৰ দোকানৰ পৰা কিবা কিবি কিনি ল'লোঁ। এতিয়া আমি হোষ্টেল আহি পালোঁ। হোষ্টেল আহি পাই উঠি মই খাবলৈ ওলালোঁ। কি আনিছোঁ আপোনালোকক দেখাই আছোঁ। খাজা আৰু পিঁয়াজ কচৰি আনিছোঁ। তাৰপিছত এতিয়া মই খাওঁ। চচ কাটিবৰ কাৰণে বিচাৰি থাকে আৰু চুৰি কিবা কিবি নাই, মোৰ সেইকেইটা নাই, মোৰ তাতে চব। সঁচা বুজি পালোঁ আপোনালোকে থাকি দিয়া বুলি ভাবিব পাৰিম। বহুত ভাল লাগিছে মোৰ খাই। দোকানখনৰ ভিডিঅ' কৰিলোঁ, বাট নামটোৱে পাহৰি গ'লোঁ। নেক্সট টাইম মই আকৌ সেইখন দোকানত গ'লে আপোনালোকক মই দোকানখনৰ নাম নিশ্চয় জনাম। আৰু মোৰ বেকগ্ৰাউণ্ডটো মাইণ্ড নকৰিবা। আজিলৈ আহিছোঁ, বাই বাই।